আৰু সন্মুখত আছে নশ্বৰ আলীৰ মহটো চাওক না কেনেকুৱা হৈ আছে এইটো চাওক না এইটো চাওক ভাইটিয়ে মহটো আপোনালোকে চাওক কেনেকৈ সি যি কৈছে তাকে শুনিছে চাওকচোন চেহেৰা ধুনীয়া হৈ আছে মহটোৰ শিংজু চাওক না মহটোৰ তো হেল্ল' বিক্ৰম ভ্লগলৈ মই বিক্ৰমে স্বাগতম জনাইছোঁ অন্য এটা ভ্লগলৈ আশা কৰোঁ ভ্লগটো চাই ভাল পাব মানে ভিডিঅ'টো চাই ভাল পাব সিদিনাখন নগাঁও গৈছিলোঁ যে ৰন্থলী গৈছিলোঁ তাত মানে 4-5-6টামান মই ভিডিঅ' কৰি লৈ আহিছিলোঁ তাৰে 4টামানহে এতিয়ালৈ ভিডিঅ' দিছোঁ আৰু 2টা দিবলৈ আছে যি 2টা মানে 2-3 মিনিটমানহে আছিলে কাৰণ সন্ধিয়া হৈ গৈছিলে তো সেইকাৰণে বেছি সময় ভিডিঅ'টো মানে টাইম দিব নোৱাৰিলোঁ সেই মহকেইটাৰ লগত তো 2টা মহ একেলগতে দেখাম তো মহ 2টা চাব আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে আৰু নেক্সট কাৰ মহৰ ভিডিঅ' লাগে ক'ৰ মহৰ ভিডিঅ' লাগে সেইটোও ক'ব আৰু যিহেতু নতুন বছৰ আহি আছে তো আমাৰ মৰিগাঁৱৰ ভাল মহবোৰ দেখাম এতিয়া তো ফাৰ্ষ্ট নতুন বছৰ জানুৱাৰীত অহা কাইলৈ মানে আজিতো 31 ডিচেম্বৰ অহা কাইলৈ নন্দডেকাৰ মহটো ভিডিঅ' আহি আছে তো চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰি দিব যাতে মোৰ ভিডিঅ'টো অলপ দূৰৰ মানুহে দেখিবলৈ পায় যাতে অসমৰ মহৰ যুঁজৰ ভিডিঅ' চবেই দেখিবলৈ পায় তো তাকে কৈ এইটো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সন্মুখত আছে নশ্বৰ আলীৰ মহটো চাওক না কেনেকুৱা হৈ আছে এইটো আপোনালোকে চাওক কেনেকৈ সি যি কৈছে তাকে শুনিছে চাওকচোন চেহেৰা ধুনীয়া হৈ আছে মহটোৰ আগতে ভাইটি যুঁজাইছানে মহটো পিছফালৰ পৰা চাওক আপোনালোকে দীঘল আছে বহুত মহটো ধুনীয়া হৈ আছিল মহটো ভালে হৈ আছে চাওক না সন্মুখৰ পৰা চাওক মহটো মোক নালাগে সেইটো কোৱা নাই তোৰ মাটি ললে পাছত ৰখাব নোৱাৰিম চাওক কি ডাঙৰ মহ সেইটো নগাঁৱৰ মানে অকণ বিখ্যাত মহে আৰু কি নাম ভাইটি তোমাৰ আব্দুল সজিদ কিমান দিনৰ পৰা ৰাখি আছা মহটো একমাহ হৈছে এক বছৰ হৈছে আগতে যুঁজাইছানে নাই যুঁজাইছা ন এবাৰ ইয়াৰ যুঁজ ক'ত চাবলৈ পাম চাওক না সন্মুখত মহটো ভাইটি ঠাইখিনিৰ নাম কি এইখিনি ঠাইখিনিৰ নাম কি জলাহা পথাৰ আৰু এইটো জলাহা পথাৰৰ তোমাৰ নামটো কি আছিলে চাওক না মহটো কেনেকৈ আছে গোটেইটো চাওকচোন কেনেকৈ আছে এক বছৰ বেছি হৈ গ'ল কি ধৰি আছে না ধৰি আছে না ভয় কাছে এই ভিডিও দেখি কেনেকৈ কল জবুনাৰ দিছতে কিন্তু মই এনেকা মছল লাগে মই এনেকৈ এই অলপ বুজা কথা কৈছা আৰু কোৱালিটিটো অলপমান বেয়া আহিব পাৰে এন্ধাৰ হৈছে যেহেতু
ব্ৰাইটনেছটো কমাই থৈছোঁ ইয়াৰ শিংযোৰচোন বেলেগ ৱাও ইয়াৰ শিংযোৰ চাওক না মহটোৰ আগতে যুঁজাইছে নে ইয়াক এতিয়া চাওক মহটো এতিয়া চাওক এতিয়া কোৱালিটি অলপ ভাল আহিব চাওক না আৰু এইটোৱে আছিলে আদৰ্শ গাঁৱৰ মহটো মানে বহুত দেৰিকৈ আহিলোঁ যে মই তো ভালকৈ দেখাব নোৱাৰিলোঁ মহটো বেছিভাগ কোনে ৰাখি থাকে আপুনি ৰাখি থাকেনে দেখিছেনে আৰু পোহৰৰ ব্যৱস্থাটো কি কৈছে চাওক না মই এখন লগাই লৈছোঁ পিছফালৰ পৰা চাওক স্বাস্থ্যটো আৰু এইটোৱে আছিলে আদৰ্শ গাঁৱৰ মহটো চাওক সন্মুখৰ পৰা শিংযোৰ চাওক আপোনালোকে দেখিছেনে শিংযোৰ পিছফালৰ পৰা এবাৰ দেখাই দিছোঁ এইটো চাওক এতিয়া চাওক ধুনীয়াকৈ আহিছে দেখিছেনে